পূজা বুলি অলপ বৰতাৰীলৈ ঘূৰিবলৈ আহিলোঁ গাইজ। ইফালে চাই থাকক, ইফালে গোটাই মানুহগিলা, বহুত মানুহ। আজি অষ্টমীৰ দিনা মা দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ বৰতাৰীলৈ আহিলোঁ। এয়া তাৰ পিছদিনা গোবৰ্ধনলৈ আহিলোঁ আৰু তাৰ পৰা ডাইৰেক্ট বামুণীগাঁৱৰ বাঘেশ্বৰী মন্দিৰৰ তাত পূজা চাবলৈ গ'লোঁ। এয়া তাৰ বাঘেশ্বৰী মন্দিৰটো। ৰাতি 9 বজাত আমাৰ পানীখাইটিত আহি পালোঁ। ইভাগে ইয়াতো ভালেখিনিয়ে মানুহ হৈছে আৰু ইভাগে ডেক'ৰেশ্যন কৰিছে পানীখাইটিত অলপ। এয়া কদমগুৰি ভ্ৰাম্যমাণ নাট্য দলৰ এটা মুহূৰ্ত। আৰু তাৰ পাছত নৱমীৰ দিনা আৰু আমি বাঘেশ্বৰীৰ ফালে গ'লোঁ। এয়া বাঘেশ্বৰী মন্দিৰ। ইয়াতো ডেক'ৰেশ্যন কৰা হৈছে ধুনীয়াকৈ, গতিকে আপোনালোকে চাব পাৰে কিমান ধুনীয়া ডেক'ৰেশ্যন। খিচাৰি খাই কিনে অলপ ভুলিও ল'লোঁ। অলপ ভুল পাব লাগে দিছোঁ। আৰু ইয়াৰ পাছত আমি এই কুকুৰমাৰাৰ ফালে যাবলৈ ওলালোঁ এবাৰ। আৰু ৰাতি 10 বজাত আমাৰ ইয়াত পানীখাইটিত ডান্স কৰি আছিল। আপোনালোকে চাওকচোন ডান্স কেইটি। আৰু এয়া এটম ষ্টাৰ ডান্স গ্ৰুপৰ ডেন্স। মই কেতিয়াও ভাল পাব নোৱাৰিম। তোমাক মই মোৰ চকুৰ আগত নিবিচাৰো। তুমি মৰি যোৱাতে ভাল পাওঁ। অ'কে? বাই। আৰু এয়া আমি দুৰ্গা মাক বিদায় দিলোঁ আৰু আমিও ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আপোনালোকে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব প্লিজ।